দাদাৰ লগত আহিছিলোঁ বিশ্বনাথ ঘাটলৈ। ভৰি পিছল খালে গানটো একবাৰ কথাটো কৈ দিয়ক, ক'ত কৰিছিল শ্বুটিংটো? ভৰি পিছল খালে বুলিয়েই নহয়, বহু গীতৰ বা বহু মোৰ ভিডিঅ' যিবিলাক আমাৰ আগতে VCD বুলি ওলাইছিলে, চুটি ফিল্ম আচলতে। গতিকে সেই বহুখিনি কাম আচলতে বিশ্বনাথ চাৰিআলিত, আৰু বিশ্বনাথ চাৰিআলি বুলি কোৱাৰ লগে লগে বিশ্বনাথ ঘাট অতি প্ৰাকৃতিকভাৱে সৌন্দৰ্যৰে পৰিপূৰ্ণ ঠাই। গতিকে আমি বিশ্বনাথ ঘাটৰ এতিয়া বিশ্বনাথ মন্দিৰৰ ওচৰত আছোঁ, বিশ্বনাথ মন্দিৰতো সোমাই আহিলোঁ। তাৰপিছত আমি যদি এইফালে কেমেৰাটো এনেকৈ ঘূৰাই দিয়া যায়, এইফালে ব্ৰহ্মপুত্ৰখন আছে, ব্ৰহ্মপুত্ৰৰ সিটো পাৰে আকৌ সেয়া উমাটোমনি। উমাটোমনি তাতো মন্দিৰ আছে। গতিকে তাৰোপৰি এটা মাজত এটা মন্দিৰ আছে, ছমাহ পানীত থাকে। ছমাহ মানে ওপৰত থাকে, ছমাহ বামত থাকে, ছমাহ পানীৰ তলত থাকে। গতিকে ছমাহৰ কাৰণে সেই মন্দিৰটোত পূজা পাতল সম্পন্ন কৰা হয় বা সম্পূৰ্ণ হৈ থাকে। সকলো মানুহ অহা যোৱা কৰে, আৰু তালৈ যাবলৈ নাৱত যাব লাগে। এই সেইটো নহয় জানো? এই ইয়াৰ পৰা দেখিবলৈ পাইছে অলপ অলপ। মানে দূৰত্বটো বেছি নহয়, কিন্তু যিহেতু পানী থাকেই এইখিনি ঠাইত, গতিকে খৰালি অৱশ্যে ক'ৰবাত ক'ৰবাত বালিচৰটো আহে, তথাপিও কোনোবাত অকণমান ঠাই চাপ'জ অকণমান দুখোজৰ কাৰণে আমি 10 খোজ মানে পাৰ হৈ যাব নোৱাৰোঁ, নাৱত পাৰ হ'ব লাগে। গতিকে এটা সাংঘাতিক মানে প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ঠাই বিশ্বনাথ ঘাট। বিশ্বনাথ ঘাট বুলি ক'লে বিশ্বনাথ মন্দিৰ, গুপ্তকাশী বুলি কোৱা হয়। গুপ্তকাশী বিশ্বনাথ। গতিকে সেই নামেৰেই বিশ্বনাথ চাৰিআলি। খুব ধুনীয়া ঠাই, ইয়ালৈ আহিলে আচলতে অনুভৱ কৰিব পাৰিব। তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বিশ্বনাথ মন্দিৰত আহি যে সমূহ অসমবাসীৰ যাতে সদায় সুখ শান্তি সমৃদ্ধি সম্প্ৰীতিৰে ভৰি থাকে, তাকেই কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আজি। ধন্যবাদ। গুপ্তকাশী শ্ৰী শ্ৰী বিশ্বনাথ দেৱালয়, খুব ভাল লগা এটা পৰিৱেশ। এইটো ভিতৰৰ পৰিৱেশ খুব সুন্দৰ, চাফা কৰি ৰাখিছে। যদি পাৰে কেতিয়াবা আপোনালোকে আহিবচোন। মন্দিৰত আহিলে এনেই মন পবিত্ৰ পবিত্ৰ লাগে। তাতে আৰু ইমান ধুনীয়া কৰি চাফা কৰি ৰাখিছে, খুব ভাল লগা এটা পৰিৱেশ আচলতে। আহি পেলাই খুবেই ভাল লাগিল। যদি পাৰে কেতিয়াবা আপোনালোকে আহিব। এইখিনি পিছফালৰ পৰিৱেশ, ভাল লগা এটা পৰিৱেশ। বহুত ভাল লাগিল আহি পেলাই বিশ্বনাথ ঘাটলৈ। খুব সুন্দৰ এটা পৰিৱেশ, ভাল লগা পৰিৱেশ। আপোনালোকৰ যদি কোনোবাই অহা নাই, আহিব এবাৰ চাই যাব, মন এনেই ভাল লাগি যাব।